নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে ডেইলি আপডেটৰ এটা নতুন খণ্ড। আজি মই আপোনালোকক লৈ আহিছোঁ খুমটাই নৰাগাঁৱত অৱস্থিত এটা ছুইমিং পুললৈ। আৰু যিটো ছুইমিং পুল আপোনাৰ নৰ্থ ইষ্টৰ ভিতৰতে সবাতোতকৈ ডাঙৰ এটা ছুইমিং পুল। তেন্তে আহক পলম নকৰি আমি অলপমান চাই লওঁ। বৰ্তমান আনুষ্ঠানিকভাৱে অপেনিং হোৱা নাই। বৰ্তমান সাঁতুৰিবিদৰ কাৰণে পুলটো অপেনিং কৰি দিছে। সাঁতুৰিবৰ কাৰণে যিসকলে মানে সাঁতোৰ শিকিম বুলি ভাবি আছে বা যিসকলে শিকি আছে তেখেতসকলৰ সুবিধাৰ কাৰণে বৰ্তমান আমাৰ খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে এই পুলভাগ মুকলি কৰি দিছে। পিছৰ পৰ্যায়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইয়াৰ ইনডোৰ ষ্টেডিয়ামৰ গোটেই বেডমিণ্টন, শ্বুটিং আছে, টেবুল টেনিছ বা ইনডোৰ যিখিনি গেম সেই গোটেই গেমখিনি বেডমিণ্টন সেই পিছৰ পৰ্যায়ৰ গেমখিনি মুকলি কৰিবহি। বৰ্তমান আমাৰ বিধায়ক মহোদয়ে খেলুৱৈসকলৰ ছুইমাৰসকলৰ সুবিধাৰ কাৰণে বৰ্তমান এই পুলভাগ অনানুষ্ঠানিকভাৱে মুকলি কৰি দিছে। মানে নৰ্থ ইষ্টৰ আপোনাৰ ভিতৰতে বহুত মানে নৰ্থ ইষ্টৰ ভিতৰতে ডাঙৰ। নৰ্থ ইষ্টৰ বেংগলততো এনেকুৱা পুল নাই বুলি আমি ইতিমধ্যে জানিবলৈ পাইছোঁ। এইফালে 25 মিটাৰ আৰু 50 মিটাৰ মানে অকল আমাৰ ইয়াতে আছে ন, খুমটাইতে আছে। অকল খুমটাইতে। এইটো পুলটো ক'ত আছে? খুমটাই নৰাগাঁও। আপোনাৰ গোলাঘাটৰ পৰা যোগীবাৰী বিল পাৰ হৈ আহিব লাগিব গোলাঘাটৰ ফালৰ পৰা আহিলে, আৰু আপোনাৰ ঢেকিয়াল ফালৰ পৰা আহিলে ঢেকিয়াল চাৰিআলিদি সোমাব পাৰিব, বা পুলিবৰ ফালৰ পৰা আহিলে ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখেদি আহিব পাৰিব। আৰু কোনোবাই যদি চাওঁ বুলি ক'লে মানে আহিব খোজে তেতিয়া আহিব পৰা হ'বনে নাই? এতিয়া চাব পাৰিব, হেৰিত বাধা নাই চোৱাত। খালি ছুইমাৰসকলে মানে এডমিশ্যন ল'ব লাগিব, এডমিশ্যন ল'লে মানে সাঁতুৰিব পাৰিব।